ভাইটি তুমি ইয়াত অকলে বহি আছা যে আপোনাক কিয় লাগে আপোনাক ক'লে বুজি পাব মানে চব একে কোনোবাই ৰং চাই হেপ্তা কৰে কোনোবাই প্ৰেমৰ নামত ধেমালি কৰে সকলো একে নহয় ভাইটি আপুনি ক'ত বুজি পাব আপোনাৰ লগত হ'লে বুজি পাব তুমি ঠিকেই কৈছা মইনো ক'ত বুজি পাম মোৰ লগত হ'লেহে বুজি পাম পিছে শুনা তোমাক মই এটা কথা তাৰপিছত তুমি যিয়ে নুবুজা কিয় মোৰ একো আপত্তি নাই কিন্তু তাৰ আগতে তোমাক মই এজন ল'ৰাৰ কাহিনী ক'ব বিচাৰিছোঁ Morning, sir. Wow. Stand up. তুমি बहुत मोटा बुलाइए बाहर काम धोरे आगे बढ़ जाए বনা পিছে তোমাৰ কলেজখন কেনেকুৱা লাগিছে ধুনীয়া বহুত ধুনীয়া লাগিছে বাইদেউ জানে বাইদেউ সৰুৰে পৰা মোৰ এনেকুৱা এখন ধুনীয়া কলেজৰ শিক্ষয়িত্ৰী হোৱাৰ সপোন আছিল ফাইনেলি আজি সেয়া সফল হ'ল তোমাৰ সফলতাত ময়ো সুখী অ' তোমাৰ ক্লাছৰ সময় হৈছে যোৱা অল দ্য বেষ্ট থেংক ইউ বাইদেউ Morning, ma'am. Good morning. Please sit down. Thank you, ma'am. মোক চাগে তোমালোকে চিনি পোৱা নাই নহয়নে মই তোমালোকৰ নতুন ইকনমিক্স টিচাৰ কল্পনা দত্ত কি হ'ল আজি যে ষ্টুডেণ্ট ইমান কম Ma'am, আজি বৰষুণ দিয়াৰ কাৰণে আচ্ছা মই যিহেতু আজি মোৰ ফাৰ্ষ্ট ক্লাছ তোমালোকৰ লগত ভাবিছোঁ চিনাকি হৈ লওঁ তোমাৰ নামটো কোৱাচোন তোমাৰ নামটো কোৱা বিবেক চাকোৱা নেক্সট তোমাৰ নামটো কোৱা रियान शर्मा কেনেকুৱা লাগিলে আজি তোমাৰ ফাৰ্ষ্ট ক্লাছটো কৰি বহুত ভাল লাগিলে ছাৰ ল'ৰা ছোৱালীবিলাক বহুত বেছি আগ্ৰহী কিন্তু কি এজন এনেকুৱা ল'ৰা দেখিলোঁ যিয়ে নেকি নিজৰ নামটো ক'বলৈও টান পায় পঢ়া শুনাটো চাগে বৰ বেছি আগ্ৰহী নহয় তুমি চাগে সপোনৰ কথা কৈছা ল'ৰাজন পঢ়া শুনাত বেয়া নহয় কিন্তু তাৰ দুৰ্বলতা নিচাযুক্ত সামগ্ৰীতহে আৰু শুনামতে মাক দেউতাক বোলে কৰ্মসূত্ৰে বাহিৰত থাকে বহুত টকা খৰচ কৰিছে কিন্তু নিচামুক্ত নহ'ল পঢ়া শুনাত ভাল ল'ৰা এজনৰ এনেকুৱা কি হ'ব পাৰে বাইদেউ যে সি নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হৈ গ'ল ভগৱানেহে জানে আৰু তোমালোকে মোক আজিও ঠগিলা ন মা দেউতাৰতো বিজনেছৰ কাম শেষ নহয়েই আৰু তুমিওতো দেউতাক বুজাব পাৰা অলপ হ'ব দিয়া নালাগে তোমালোক আহিব তুমি এইবিলাক কি কৰি আছা তোমাৰ মা দেউতা যদি এইবিলাক কথা গম পায় তেওঁলোকে কি ভাবিব বাৰু চাওক এইটো মোৰ ব্যক্তিগত কথা আপুনি ইমান ভাবিব নালাগে মই তোমাৰ শিক্ষয়িত্ৰী হয় তোমাৰ ভাল বেয়া কথা চিন্তা কৰাটো কেৱল মোৰ দায়িত্ব বা কৰ্তব্য নহয় অধিকাৰো হয় হ'ব পাৰে আপুনি মোৰ শিক্ষয়িত্ৰী কিন্তু মই আপোনাৰ এটা ক্লাছত নাই এই ল'ৰাজনো কেনেদৰে নহ'ব মৰমেৰে বুজাব লাগিব তাক বহুত সময়ৰ দৰকাৰ মানুহে কয় সময়ে হেনো সকলোকে সলনি কৰি দিব পাৰে
তাতে সি এজন সৰু ল'ৰা। চাওঁ বাৰু, মই এবাৰ চেষ্টা কৰি চাওঁ, কিজানি সফলে হওঁ। তুমি আজিও ইয়াত অকলে বহি আছা যে? মোৰ লগতনো কোনে ফ্ৰেণ্ডশ্বিপ কৰিব? মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলে সিহঁতো বেয়া হৈ নাযাব জানো? মানে তোমাৰ কোনো ফ্ৰেণ্ড নাই নেকি? আছেই, বাপন দা আৰু ৰোহিত দা। আৰু সিহঁতে মোক এনেকুৱা টেনশ্যনৰ পৰা মুক্ত হ'বলৈ চিগাৰেট আৰু চাৰছৰ যোগান ধৰে। কি চাৰছৰ যোগান ধৰে? তাকো তোমাৰ বন্ধুৱে? শুনা, কোনো এজন ভাল বন্ধুৱে নিজৰ বন্ধু এজনক টেনশ্যন ফ্ৰী কৰাবলৈ এনেকৈ নিচাৰ আদি নকৰায়। মেম প্লিজ, মোৰ বন্ধুক তেনেকৈ ক'বলৈ আপোনাৰ কোনো অধিকাৰ নাই। শুনা, সিহঁতে তোমাৰ মংগল নহয়, তোমাৰ জীৱন ধ্বংস কৰিবহে বিচাৰি আছে। মেম সেইবিলাক মই একো শুনিব নিবিচাৰোঁ মোৰ বন্ধুৰ বিষয়ে। আচ্ছা চৰি, মোৰ ভুল হৈ গ'ল। শুনাচোন, বহা। আমি ফ্ৰেণ্ড হ'ব পাৰোঁনে? কি আপুনি মোৰ ফ্ৰেণ্ড হ'ব? অঁ, নোৱাৰি নেকি? নাই নাই, আগতে কোনে এনেকুৱা কৈ পোৱা নাইতো, সেইকাৰণে। মানে আপুনি সঁচাই কৈছেনে মোৰ ফ্ৰেণ্ড হ'ব বুলি? অঁ, মই সঁচাই কৈছোঁ, আমি সঁচাকৈ ফ্ৰেণ্ড হ'ব পাৰোঁ। তাৰমানে মোৰো এতিয়া ফ্ৰেণ্ড হ'ব? অঁ হ'ব, কিন্তু এটা কথা, এজন ফ্ৰেণ্ডে যেনেকৈ আন এজন ফ্ৰেণ্ডৰ কথা শুনে, তুমিও তেনেকৈ মোৰ কথা শুনিব লাগিব। মই নিশ্চয় শুনিম আপোনাৰ কথা। প্ৰমিছ? প্ৰমিছ। ঐ কুকুৰহঁত, তহঁতে কি ইয়াতে আড্ডা মাৰি আছ? আমাৰ ধান্দাত ইমান লছ হৈ আছে, তহঁতে কাণ খাৰ ৰাখিছ নাই? ল'ৰাকেইটাকতো এতিয়া কামত লগাইছোঁ, কিন্তু এতিয়া অলপ চেলেৰিংটো ডাউন হৈ আছে। ল'ৰাক কামত লগাই থলে নহ'ব, চব নতুন ল'ৰা। পিছে দাদা তহঁতে নিজে যাই ডেলিভাৰ কৰিবি, বিশেষকৈ কলেজত। তাৰ ল'ৰাবোৰ মালদাৰ, যেনেকৈ সপোন। মালদাৰ হ'লে কি হ'ল? আজি 2 সপ্তাহ পাৰ হৈ গ'ল, তাক কলেজৰ বাহিৰত দেখাই নাই। দেখা নাপাম ক'ত? কলেজত বোলে নতুন প্ৰফেচৰ আহিছে, তাক গুড বয় বনাইহে এৰিব। কি? যদি সকলোৱে এনেকে গুড বয় হ'বলৈ ধৰিব, তো আমাৰ ধান্দা কেনেকৈ চলিব? ল পুৰীয়া, তাক ডেলিভাৰ কৰি দিবি। পুৰীয়াটো মই তাক 3বাৰমান দিলোঁ, কিন্তু সি নালাগে বুলি কৈ আকৌ পঠাই দিয়ে। আচ্ছা, তো ये बात है। ৰাস্তা ব্লক হ'লে কেনেকৈ খুলিব লাগে বাপনে ভালকৈ জানে। কল্পনা, তুমি যে এনেকৈ সদায় কলেজৰ বাদেও সকলোক লগ ধৰা, এইটো কিন্তু ভাল পোৱা নাই। কিয়? সিটো এজন সৰু ল'ৰা, আৰু লাহে লাহে সি ভালো হ'ব ধৰিছে। নিচা কৰাটো একেবাৰে এৰি দিছে। আহা, প্ৰব্লেমটো সেইটো নহয় সি নিচা কৰিছে এৰিছে। প্ৰব্লেমটো হৈছে সি এজন সৰু হ'লেও এজন ডেকা ল'ৰা। তাতে কি হ'ল? বহুত কিবা কিবি। সমাজে কি ভাবিব? মই একো বুজা নাই বাইদেউ। তোমালোকৰ মাজত কিবা চলি থকা নাইতো? বাইদেউ মোক চিঞৰি কি পাবা? এইটো মই ভবা কথা নহয়। এজনী ছোৱালী এজন ল'ৰাৰ সৈতে তেতিয়া কাষ চাপে যেতিয়া তাইৰ মনত প্ৰেমৰ সৃষ্টি হয়। আৰু এইটো এট্ৰেকশ্যন সদায় কণ্টেক্টৰ কাৰণেহে হয়, কিন্তু এইটো এট্ৰেকশ্যন হ'বই নোৱাৰে। চাবা যাতে পিছত দেৰি নহয়। বাইদেউ এনেকৈ কৈ গ'ল যে মই বাৰু সঁচাকৈ সপোনৰ বহুত বেছি কাষ চাপিছোঁ নেকি? মোৰ মনত তাৰ প্ৰতি প্ৰেম ভাৱ নাই। এয়া হ'ব নোৱাৰে। লাহে লাহে সিও বাৰু মোক ভাল পাব ধৰিছে নেকি? হে ভগৱান, এইবোৰ মই কি ভাবিছোঁ? এয়া কেতিয়াও হ'ব নোৱাৰে। কল্পনা বহুত বেছি সময় আছে। তই তোৰ জীৱনৰ পৰা সপোনক আঁতৰাই পঠা, নহ'লে সকলো শেষ হৈ যাব। বাইদেউ ঠিকে কৈছে, সি এজন সৰু ল'ৰা হ'লেও সি এজন ডেকা ল'ৰা। সময় আছে, সময় থাকোঁতে তই তাৰ জীৱনৰ পৰা আঁতৰি দে। সপোন, অঁ কওক। তুমি ৱাকিং জোনলৈ আহিব পাৰিবা নেকি? এতিয়াই? অঁ এতিয়াই। ঠিক আছে দিয়ক, মই গৈ আছোঁ। ঠিক আছে, আহা। মেক্স, সেইজনীয়ে কলেজৰ নতুন টিচাৰ। অঁ, এইজনীয়ে নেকি? আমিতো কেতিয়াও স্কুল গৈ নাপালোঁ। ব'ল আজি অলপ কলেজৰ জ্ঞান লৈ আহোঁ।
নমস্কাৰ বাইদেউ শুনা মতে আপুনি কলেজৰ নতুন টিচাৰ চাওক মই এতিয়া এটা কিবা বেলেগ কামত আহিছোঁ আপোনালোকৰ যদি কিবা কথা আছে কলেজত যাব কলেজতে আমি কথা পাতি ল'ম এখন কলেজত আমাৰ আগৰ পৰাই যোৱা বাধা আছে কিন্তু আমাক এতিয়া একো আপত্তি নাই কিয় কিয় মানে আমি হ'লো পুৰীয়া ছাপ্লাইৰ 2 নম্বৰী মানুহ কি আমি এটা ষ্টুডেণ্টক ভাল কৰিবলৈ নতুন জীৱন দিবলৈ গোটেই বছৰটো লগাই দিওঁ আৰু আপোনালোকে সেইটোৱেইতো বাইদেউ আপুনি জ্ঞান দিয়াটো বাদ দিয়ক লাগিলে আমি কমিশ্যন দিম আপোনালোকৰ নিচিনা মানুহৰ কাৰণে আজি আমাৰ সমাজখন অনুন্নত আমিতো কুকুৰ বাইদেউ আৰু কুকুৰৰো পেট আছে কুকুৰ যদি প্ৰভুভক্ত হ'বলৈ শিকক এনেকৈ আনৰ জীৱন ধ্বংস কৰি কাৰোবাৰ মাক বাপেকৰ বুকু খুদা কৰি পেট পুহিব নাপায় ইমান জ্ঞান জাৰিব নালাগে যি কৈছো মানিলে হ'ল নহ'লে কি কৰিব আপোনালোকে ৰ'ব মই এতিয়া পুলিচক ফোন কৰি আছোঁ কি পুলিচক ফোন কৰিবি ঐ কি চাই আছো মাৰ ইয়াক আমাক পুলিচত দিবি আমাক পুলিচত দিবা ওলাইছে ইমান মৰম লগা ছোৱালীজনীক তহঁতে ইমান বেয়াকে মাৰিছ কিয় দাদা মাৰিব নালাগিছিল নেকি হাত বুৰ্বক মাৰিছ যদি ভালকে মাৰ চাকু দে এফালে বল এতিয়া আমাৰ কাম শেষ মানে কল্পনা মৰিল নেকি কল্পনাৰ জানো মৃত্যু হ'ব পাৰে হেজাৰ মানুহৰ মনত হেজাৰ কল্পনাৰ সৃষ্টি হয় যাৰ আদি আৰু অন্ত একেবাৰে নাই আহিলা আজি পিছে কাক শুনালা আমাৰ কাহিনী শুনাবলৈতো সদায় সদায় এখন নতুন মুখা পায়ে থাকোঁ আৰু কি কয় তোমাৰ বন্ধুবোৰে আমাৰ কাহিনী শুনি একদম ফাৰ্ষ্ট ক্লাছ তোমাৰ দৰে নিশাতৰে ধাৰ কিনো গান্ধাৰ পাৰ কিনো আনন্দ প্ৰমাণ সাক্ষী শুনাব খুজি পাখি মেলি দিয়ে মোক গানে আজি ছায়া